बे समाव स्टुडिय'आव आं सन्दना इस्लारि निमुआयाव रायजोनि गोख्रों सोमावसारनाय दि भटार दानख'नो आरो भटारनि नामनि नटिसखौ बन्द खालामनांगौनि दाबिजों रायजोनि गोख्रों सोमावसारनाय बाक्सा जिल्लानि खालपानियाव थागिबि रायजोफोरखौ गासैखौबो दि भटार नखरखौ आयेन बादियै मिथिहोहरनानै बोखांनो नागिरदों आरो दि भटार दानख'नो नागिरनायखौ बोखांनानै लाफिननांगौनि दाबि दैखांदों। बे हाबाफारियाव कच राजबंसि जातीय परिषदनि मिरुनि मावथि सतीश पाटगिरि प्राणजित रय मिरुनि गाहाय नेहाथारि बिश्वजित रय बायदि बिबानगिरि बिथांमोनहा बाहागो लायो। गिबि मन्थ्रिनि दि भटार दानख'नो नागिरनाय लोगोसे कच राजबंसिफोरखौ जनजाति खालामनानै खमतापुर नामजों आलादा रायजो दाफुंनानै होनांगौनि दाबि दैखांदों। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। জনগোষ্ঠীৰ এই জাতীয় পৰিষদৰ এখন সভা কৰিবলৈ আহি মই এই অঞ্চলৰ মানুহৰ লগত কথা বাৰ্তা পাতিলোঁ যে আজি সৰ্বক বিধানসভা সমষ্টিৰ অন্তৰ্গত এই নিমুৱা কালাপানী অঞ্চলৰ বহু কেইজন কচ ৰাজবংশী লোকক আজি বিদেশী সজাই আজি ডি ভোটাৰ হিচাপে চিহ্নিত কৰি আজি তেওঁলোকক নটিচ জাৰি কৰিছে। আজি কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৈছে যে আফগানিস্তান পাকিস্তান বা অন্য ৰাষ্ট্ৰত যদি কোনো হিন্দু লোক হাৰাশাস্তি হয় তেওঁলোক যদি আজি ভাৰতবৰ্ষত আহে বা অসমত আহে তেওঁলোকে ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকক মৰ্যাদা দিব। যাৰ কাৰণে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন পাছ হৈ আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট 1 হৈ গ'ল আৰু শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰী কৈছে যে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ। কিন্তু আজি দৃষ্টিগতভাৱে যিখন আজি ভাৰত হিন্দু ৰাষ্ট্ৰ বুলি কৈছে যিখন ভাৰতৰ অংগ আজি ঐতিহাসিক কমতাপুৰৰ কচ ৰাজবংশীসকল আজি প্ৰকৃত ভূমিপুত্ৰ আৰু খিলঞ্জীয়া যিখন চৰকাৰে আজি হিন্দুসকলক ভাৰতত থাকিব দিম বুলি আজি তেওঁলোকক নাগৰিকত্ব আইন আজি বলবৎ কৰিলে সেই একে সময়ছোৱাত কিন্তু আজি কচ ৰাজবংশীসকলক বিদেশী সজাই আজি নটিচ জাৰি কৰিছে। আজি মই ভাৰতৰ প্ৰধানমন্ত্ৰী আজি নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনালোকে বিদেশীক আজি অসমত বা ভাৰতবৰ্ষৰ স্বদেশী বনাব খুজিছে হিন্দুত্বৰ নামত। কিন্তু একেদৰে আজি কচ ৰাজবংশীসকলে ইয়াৰ ঐতিহাসিক আজি ইয়াৰ ভূমিপুত্ৰ হোৱাৰ পিছত আজি এওঁলোকক হাৰাশাস্তি কৰি বা আজি এওঁলোকক বিদেশী বুলি নটিচ জাৰি কৰি আজি তেওঁলোকক খেদি পঠিয়াব গৈছে। তাৰমানে আপোনালোকে বিদেশীক আজি ইয়াত স্বদেশী বনাব আৰু ইয়াত স্বদেশীক আজি কচ ৰাজবংশীসকলক আজি আপোনালোকে বিদেশী সজাব কৈছে। গতিকে ইয়াৰ তাৎক্ষণিক উত্তৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিব লাগে যে আপোনালোকে কোনসকলক বিদেশী সজাব খুজিছে কোনসকলক আনি আপোনালোকে ইয়াত সংস্থাপিত কৰিব বিচাৰিছে। এফালে আপোনালোকে হিন্দুত্বৰ নামত আনি ইয়াত সংস্থাপিত কৰিব বিচাৰিছে আনহাতে ইয়াত থকা ভূমিপুত্ৰ কচ ৰাজবংশীসকলক আজি বিদেশী সজাই আজি আপোনালোকে খেদি পঠিয়াব খুজিছে। গতিকে অতি দুৰ্ভাগ্যজনক এইটো তাৎক্ষণিক বন্ধ হ'ব লাগে। আৰু যদি বন্ধ নহয় অহা 1 সপ্তাহৰ ভিতৰত আমি সমগ্ৰ অসম আমি বন্ধৰ দৰে কাৰ্যসূচী ল'বৰ কাৰণে কিন্তু বাধ্য হ'ম। क'क्राझार गोजोननि नोगोर तितागुरि पार्ट 2 अपोजिट एनआरएल पेट्रल पाम्पआव ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारि। बे नार्सारियाव बायदि रोखोमनि समायना बिबारफोरखौ फालांगि महरै खम बेसेनावनो नोंथांमोनहा मोननो हायो। ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारियाव गासैबो रोखोमनि बिबार गायनायाव गोनांथि जानाय आगजुखौ गोरलैयैनो मोननो हायो। बेसेन लायाबालासिनो न'सिम दैथायहरनायनिबो खाबु दङ। लोगोसे फरायसा आरो लाइमोनफोरखौबो बेवहाय सोलोंथाय होनाय जायो। गोबां मिथिनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नम्बराव 6009091992। ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारियाव एक्टिभिटिज बायदियै produce and sell all kinds of horticultural planting materials and gardening design. Impart training to all students and educated unemployment youths, home delivery and door-to-door service free. Again, contact number 6003909192.